চৰকাৰৰ নিৰ্দেশনা অনুসৰি আমি আজি এৰাউণ্ড 48 কোটি 60 লাখ টকা মূল্যৰ ড্ৰাগছ আমি ডিষ্ট্ৰাকশ্যন কৰিবলৈ ওলাইছোঁ। তাত বিভিন্ন ধৰণৰ ড্ৰাগছ আছে, যেনে হেৰইন আছে, হেৰইন আছে, কেম আছে, আৰু বিভিন্ন ধৰণৰ ড্ৰাগছ আছে আৰু চাইক'ট্ৰপিক ছাবষ্টেন্স আছে। গতিকে আমি আজি সকলোবিলাক আপোনাৰ সন্মুখত ডিছপ্লে কৰিছোঁ। ইয়াৰ পিছত আমি এতিয়া ড্ৰাগছৰ যিবিলাক আছে পৰিমাণটো কিমান আছে? ড্ৰাগছ বা অপিয়াম, বেলেগ বেলেগ আছে। হেৰইন এৰাউণ্ড 11 কিলো আছে, গাঞ্জা এৰাউণ্ড 1700 কিলো আছে, ঠিক তেনেকৈ অপিয়াম 66 কিলো, ক্ৰিষ্টেল এমফেটামাইন বুলি কয় এইটো 5 কিলো আছে। তেনেকৈ প্ৰায় বেলেগ বেলেগ ধৰণৰ কোৱাণ্টিটি আছে।